Next, Abdul Haq, Advisor Rahima Khatun, President. বাকি সকলোকে আজি আমি ইয়াত UPPL দলৰ সদস্য আপোনালোকে আমি একচুৱেলি আগত BPF দলতে আছিলোঁ তো BPF দলত 17 বছৰমান থাকিলোঁ তাতে থকাৰ পিছত ধৰক যিখিনি আমাৰ মানে গাঁও অঞ্চলত আমাৰ এলেকাত বা বিভিন্ন এলেকাত যিখিনি কৰণীয় কাম আছিল তেওঁলোকে ভালকৈ কৰিব পৰা নাই তাৰপিছত বহুতবাৰ আমি তেওঁলোকৰ ঘৰতো গৈছোঁ EMGMৰ ঘৰত কোনো ধৰণৰ সুফল পোৱা নাই আৰু ব্যৱহাৰৰ ক্ষেত্ৰত তেওঁলোকে আমাক অলপ বেয়া বিহেভে কৰিছে কেতিয়াবা তো এইটো আৰু নকওঁ কিন্তু কথাটো হৈছে কি এখন গাঁৱত যিমানখিনি মানুহ থাকে সকলোৱে বিচাৰে যে আমাৰ গাঁওখন অলপ উন্নত হওক ৰাস্তা ঘাট কিবা কিবি মছজিদ মন্দিৰ কিবা কিবি অলপ ডেভেলপ হওক তো তেনে ক্ষেত্ৰত আমি দেখিছোঁ যে আমাৰ গাঁওখনত বা আমাৰ যিখিনি অঞ্চলৰ মানুহ আছে সেইখিনি গাঁৱত তেনেকুৱা ধৰণৰ মানে উন্নতি বা ডেভেলপ আমি দেখিব পৰা নাই তো আমি দেখি আছোঁ যোৱা 4টা বজাতে দেখিলোঁ যে UPPL দলৰ পৰা তেওঁলোকে মোটামুটি ভাল এটা পদক্ষেপ লৈছে তেওঁলোকে ধুনীয়াকৈ কাম কাজ কৰি আছে আৰু মানুহৰ ভিতৰত যিটো মিলাপ্ৰীতি তেওঁলোকে সুন্দৰকৈ গঢ়ি তুলি আছে তো আমাৰ BPF দলৰ নেতৃবৰ্গৰ ওচৰত যেতিয়া যাওঁ তেতিয়া বিভিন্ন গালি গালাজে শুনিব লগা হয় ভাল কথা লৈ গ'লেও গালি দিয়ে বেয়া কথাটো ক'বই নোৱাৰোঁ এনেকুৱা ধৰণৰ দিয়াটো একোৱেই নিদিয়ে মিছামিছি খেলি মাজতে আমি গালি শপনি শুনিব লগা হয় তো এনেকুৱা ধৰণৰ কথাত ডেভেলপো নহয় এনেকুৱা ধৰণৰ হেৰিত মানে পৰিস্থিতি আমি কেনেকৈ থাকোঁ তাৰপিছত দেখিলোঁ যে UPPL দলত ধুনীয়া এটা পৰিৱেশ তেওঁলোকে কাকো হিংসা নকৰে বেয়া কথা নকয় মিলাপ্ৰীতি আছে তাৰপিছত গাঁও অঞ্চলত আপোনাৰ ডেভেলপো হৈ আছে এনেকুৱা ধৰণৰ পৰিস্থিতি আমি ভাবি চিন্তি সকলোৱে মিলি দলে বলে আমি আজি প্ৰায় 100ৰ ওচৰত মানুহ আহিলোঁ আৰু অনাগত দিনত ইয়াতকৈ বেছি মানুহ আহিব তো এনেকুৱা পৰিস্থিতিতে আজি আমি UPPL দলক আঁকোৱালি ল'বলৈ বাধ্য হ'লোঁ আৰু এইখিনিয়ে কথা এইটো খালি 100% নহয় হেজাৰ শতাংশ শান্তি আৰু উন্নতি আহিছে শান্তিটো মানে এনেকুৱা ধৰণে আগত চাওক গোলা বাৰুদ কিবা কিবি সকলো সময়তে আমি শুনিব পাৰিছোঁ আজি টাউনতে ওলাই গ'লে ক'ত বম দিয়ে ক'ত কি হয় কোনো মানে ধৰিব পৰা নাছিলোঁ তো এনেকুৱা অৱস্থাত আজিৰ তাৰিখত যিটো শান্তি আহিছে আমি ৰাতিৰ 12টা 1টা 2টাত আমি ক'ৰবাত গ'লে বিন্দাছ আহিব পাৰোঁ কোনো চিন্তা নাই গতিকে আমাক কি লাগে এতিয়াই মেইন শান্তি সেইকাৰণে আমি ভাবিলোঁ যে ইয়াৰ নিচিনা আৰু শান্তিৰ দল নাই সেইকাৰণে আমি চবেই মিলি আজি আনুষ্ঠানিকভাৱে UPPL দলত যোগদান কৰিলোঁ আৰু অনাগত দিনত নিশ্চয় আৰু বহু মানুহ আহিব এইটো আমি আশাবাদী হৈ আছোঁ আমি আজি ধৰক 87 আহিলোঁ তাৰে ভিতৰত আপোনাৰ ফকিৰেগ্ৰাম সমষ্টি আছে চিৰাং 13 নং সমষ্টি আছে চালেকাঠি সমষ্টি আছে এই তিনিটা সমষ্টিৰ পৰা এইখিনি আহিছোঁ আৰু আজি BPF দলত মই ব্লকৰ মাইনৰিটি চেলৰ এছিষ্টেণ্ট ছেক্ৰেটাৰী আছিলোঁ চালাকাঠি ব্লকৰ হয় এইটো মিছা কথা নহয় তেওঁলোকে মোক কাৰ্ডত দিছে আই কাৰ্ড দিছিল মোৰ নাম আব্দুল সত্তাৰ আহমেদ